নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আসাম। চলিত পেৰিছ অলিম্পিক 2024 আজি অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠান। ইতিমধ্যে কিছুমান খেল চলি আছে। সকলোবোৰ খেলৰ সমাপ্তিৰ পাছতে অনুষ্ঠিত হ'ব এই ক্লোজিং চেৰিমনি। ভাৰতে অলিম্পিকত এটা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক দখলৰ সৈতে পদকৰ তালিকাত আছে 71তম স্থানত। এনেদৰে মুঠ 6টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতে। ভাৰতৰ জেভলিন থ্ৰোৱাৰ গল্ডেন বয় খ্যাত নীৰজ চোপ্ৰাই এইবাৰৰ পেৰিছ অলিম্পিকত ৰূপৰ পদক জয়ী কৰিবলৈ সক্ষম হ'ল আৰু ধাৰাবাহিকভাৱে দ্বিতীয়বাৰ অলিম্পিক পদক জয়ী কৰিবলৈ সক্ষম হৈছে নীৰজ চোপ্ৰাই। ভাৰতে এইবাৰ যি 5টা ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সক্ষম হ'ল তাৰ ভিতৰত 3টা ব্ৰঞ্জৰ পদকেই আছে শ্বুটিঙৰ ফালৰ পৰা। এই ফালৰ পৰা চাবলৈ গ'লে ভাৰতীয় শ্বুটিঙৰ সফলতা উল্লেখনীয়। মনু ভাকেৰ আছিল দেশৰ হৈ এইবাৰৰ অলিম্পিকত প্ৰথম পদক বিজয়ী। উমেন্স 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত মনু ভাকেৰে ব্ৰঞ্জ জয় কৰিবলৈ সক্ষম হয়। তাৰ পাছতেই মিক্স 10 মিটাৰ এয়াৰ পিষ্টল টিম ইভেণ্টত মনু ভাকেৰ আৰু সৰবজোৎ সিঙৰ দলটিয়ে পুনৰ ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। মেন্স 50 মিটাৰ ৰাইফলত স্বপ্নীল কুশালে তৃতীয় স্থান অধিকাৰ কৰি আন এটা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম কৰে ভাৰতক। গতিকে শ্বুটিঙত ভাৰতীয় দলৰ সফলতা উল্লেখনীয়। তাৰ পাছত যদি আমি ক'বলৈ যাওঁ, ভাৰতীয় পুৰুষ হকী দলেও স্পেইনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয়ী কৰে, যিটো ভাৰতীয় পুৰুষ হকী দলৰ একেৰাহে দ্বিতীয় অলিম্পিক পদক জয়ী। ভাৰতীয় পুৰুষ হকী দলৰ এটা ডাঙৰ সফলতা, একেৰাহে দ্বিতীয়বাৰৰ বাবে জয়ী কৰিবলৈ সক্ষম হৈছে ব্ৰঞ্জৰ পদক। শেষত ভাৰতৰ একমাত্ৰ পুৰুষৰ মল্লযোদ্ধা হিচাপে পেৰিছত অৱতৰণ কৰা ৰেছলাৰ অমন চেৰাৱতে মেন্স ফ্ৰী ষ্টাইল 57 kg ৰেছলিঙত ব্ৰঞ্জৰ পদক জয়ী কৰিবলৈ সক্ষম হয়। লগতে তেওঁ এটা ৰেকৰ্ডো কৰে। সেই ৰেকৰ্ডটো হ'ল 21 বছৰ বয়সত পদক অৰ্জন কৰি অলিম্পিকত ভাৰতৰ হৈ পদক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ সৃষ্টি কৰে। ভাৰতীয় যিটো এথলীটৰ যিটো প্ৰচেষ্টা সেইটো বৰ ভাল। গতিকে চৰকাৰ বা বিশিষ্ট ব্যক্তিসকলে এই ক্ষেত্ৰত মাল্টি স্পৰ্ট যিটো কয়, ক্ৰিকেটক অকল নহয় বাকী খেলবোৰকো সমানে অগ্ৰাধিকাৰ দিয়াটো আৰু সুবিধা প্ৰদান কৰাটোত গুৰুত্ব দিয়া। ভৱিষ্যতে সেই মাল্টি স্পৰ্ট ইভেণ্টবোৰত ভাৰতীয় প্ৰতিদ্বন্দ্বী ভাৰতীয় এথলীটসকল নিশ্চয় পদক বুটলিবলৈ সক্ষম হ'ব। অলিম্পিকৰ উল্লেখনীয় কথা কিছুমান আকৌ কৈ দিছোঁ যে 26 জুলাই তাৰিখে আৰম্ভ হৈছিলে, 11 আগষ্ট তাৰিখে অৰ্থাৎ আজি শেষ হ'ব। ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিলে 110গৰাকী এথলীটে আৰু 16টা স্পৰ্টত তেওঁলোকে ভাগ লৈছিলে। অপেনিং চেৰিমনি PV সিন্ধু আৰু শৰৎ কমলে ফ্লেগ বিয়াৰাৰ হিচাপে অপেনিং চেৰিমনিত আছিলে আৰু যিটো এণ্ডিং চেৰিমনি বা ক্লোজিং চেৰিমনি হ'ব তাত মনু ভাকেৰ ফ্লেগ বিয়াৰাৰ হিচাপে থাকিব আৰু প্ৰিয়া শ্ৰীজেছ ভাৰতীয় হকী দলৰ গ'লকিপাৰ থাকিব ফ্লেগ বিয়াৰাৰ হিচাপে থাকিব। গগন নাৰেং আছিল চেফ দি মিছন। গোটেই 84টা কামখিনি তেখেতে কৰিছিল। আৰু এইবাৰৰ যিটো অলিম্পিকত পদক অৰ্জনৰ তালিকাত বৰ্তমানলৈকে USA আটাইতকৈ বেছি পদক অৰ্জন কৰিছে 122টা, যদিও কিছুমান খেল চলি আছে আজি, আৰু চাইনাই 90টা পদক অৰ্জন কৰিছে। গতিকে গ'ল্ডৰ ফালৰ পৰা যদি চাওঁ, সোণৰ পদকৰ ফালৰ পৰা, তেতিয়া চাইনা আছে শীৰ্ষত, কাৰণ 39টা গ'ল্ড পাইছে তেওঁলোকে।